হাই মই অংকুৰিতা মই প্ৰফেশ্যনেল ছ'চিয়েল ৱৰ্কাৰ হয় মই আজি বুজাব বিচাৰিছোঁ যে লিডাৰশ্বিপ কোৱালিটি কি হয় লিডাৰশ্বিপ কি হয় এনেকুৱা নহয় যে এটা গ্ৰুপত থাকি নিজকে দেখুৱাই যে ময়ে সব পাৰফেক্টকৈ জানো আৰু ময়ে কৰোঁ আৰু টিমটোত থকা কোনোবা শ্ল' হয় কোনোবা ডিচিশ্যন মেকিঙত ল'ব নোৱাৰিব পাৰে কোনোবা টাইম মেনেজমেণ্টত দেৰি হ'ব পাৰে টাইম মেনেজমেণ্ট কৰিব দিগদাৰ হ'ব পাৰে বিভিন্ন ধৰণৰ প্ৰব্লেম থাকিব পাৰে সেই যে তেওঁলোকে নোৱাৰে বুলি বা সেইটো কাৰণে ছাকচেছ নহ'ম বুলি এজনে নিজকে মানে নিজেই সব কৰি মেলি বা সেই ছাকচেছ হোৱাটো লিডাৰশ্বিপ নকয় লিডাৰশ্বিপ মানে হৈছে সেই গ্ৰুপটোৰ প্ৰতিজন মেম্বাৰৰ কথা শুনি ডিচিশ্যনটো লৈ কোনে কি কৈছে ৰাইট ডিচিশ্যনটো লৈ আৰু তেওঁলোকৰো প্ৰব্লেমবোৰ চাব লাগিব আৰু সেই প্ৰব্লেমবোৰ কেনেকৈ মটিভেট কৰি সেই প্ৰব্লেমবোৰ আমি ছল্ভ কৰিব পাৰোঁ আৰু তাৰ লগতে আৰু প্ৰতিজন মেম্বাৰৰ মানে সাহস দি আৰু পুংখানুপুংখনুভাৱে চাই যে কামবোৰ সঠিকমতে হৈছে নাই আৰু সকলোৰে যাতে নিজৰ দায়িত্বখিনি নিজকে মানে ফুটি ওলাই আহিব পাৰে কোনো যাতে মানে পিছ হুহুকি নাথাকে সমানেই নিজৰ দায়িত্বত নিজৰ থিয় দিব পাৰে গোটেইখিনি চাই মেনেজ কৰি সেইটো টিমটো ছাকচেছ কৰাটোৱে হৈছে লিডাৰশ্বিপ তাকে লিডাৰশ্বিপ কোৱালিটি বুলি কয় আৰু সকলোৰে লিডাৰশ্বিপ কোৱালিটি নাথাকে আৰু এজ এ প্ৰফেশ্যনেল ছ'চিয়েল ৱৰ্কাৰ হিচাপে সকলো ছ'চিয়েল ৱৰ্কাৰে লিডাৰশ্বিপ কোৱালিটি থাকিব লাগে আৰু সকলোৰে আছে মই জানো আৰু সেইটোকে এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক লিডাৰশ্বিপ কোৱালিটি কি হয় তাকে বুজাব বিচাৰিলোঁ আৰু যদি ভিডিঅ'টো ভাল পাইছে ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো থেংক ইউ